আসসালামু আলাইকুম। আজি পবিত্ৰ ঈদৰ আজহাৰ 10 জুলাই তাৰিখে মোৰ প্ৰত্যেকজন ছ'চিয়েল মিডিয়াৰ বন্ধু বান্ধৱীলৈ লগতে মোৰ সমূহ বন্ধু বান্ধৱীলৈ প্ৰিন্স মিডিয়া ল'ৰাচাম যোগেদি আন্তৰিক ঈদ উল আজহাৰ এই পবিত্ৰ সময়খনত পবিত্ৰ ঈদ উল আজহাৰখনত আন্তৰিক শুভেচ্ছাৰ লগতে আন্তৰিক অভিনন্দন যাচিছোঁ আৰু সুখ আৰু শান্তিৰে আপোনালোকৰ সংসাৰখন ভৰি পৰক তাৰেহে কামনা কৰিছোঁ পোনপ্ৰথমে প্ৰিন্স মিডিয়া ল'ৰাচাম যোগেদি। আচলতে বন্ধুসকল, ইতিমধ্যে আজি আমাৰ ৰাতিপুৱা 8 বজাত আমাৰ ইয়াত জলেশ্বৰ বিধানসভা সমষ্টিৰ দক্ষিণ জিঞ্জিৰামনৰ দক্ষিণ পাৰত আমি বসবাস কৰোঁ আৰু এই অঞ্চলত ৰাতিপুৱা 8 বজাতে আমাৰ ঈদ উল আজহাৰ সমূহীয়া নামাজ অনুষ্ঠিত হৈছে। আমি অতি শান্তিপূৰ্ণভাৱে ঈদ উল আজহাৰ ৰাজহুৱা নামাজত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাৰ পৰা আমি ঘৰত আহি এইমাত্ৰ জাষ্ট বহিছোঁ আৰু মই তাত প্ৰচণ্ড ৰ'দ আছিল, যাৰ বাবে মই ফেচবুকত আহিব পৰা নাছিলোঁ। গতিকে এই মুহূৰ্তত আপোনালোকক মই বিশেষ এটা অনুৰোধ ৰাখিছোঁ যে তাৰ লগতে বিশেষ এটা মেছেজ অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজিৰ এই পবিত্ৰ ঈদ উল আজহাৰ সম্পৰ্কে অশেষ ধন্যবাদ, লগতে তেওঁক শুভেচ্ছা আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু তেওঁৰ নিচিনা সুস্থ মানসিকতা আৰু এজন মুখ্যমন্ত্ৰী অসমৰ শাসন ব্যৱস্থাত অতিকৈ প্ৰয়োজন আছে আৰু লগতে তেওঁৰ যি শাসন ব্যৱস্থা পজিটিভ শাসন ব্যৱস্থা প্ৰতিষ্ঠিত হ'ব তাৰে আমি কামনা কৰিছোঁ। অসম চৰকাৰে আজি আমাৰ এই বকৰি ঈদত দিয়া এছঅ'পি আমাৰ এই জলেশ্বৰ সমষ্টিৰ প্ৰত্যেকটো অঞ্চলত অতি দায়িত্ব সহকাৰে প্ৰত্যেকজন পৰিয়ালে অসম চৰকাৰে দিয়া এছঅ'পি মতে কুৰবানী ঈদ উদযাপন কৰি আছে। ঠিক তেনেকৈ মই নিজেও কুৰবানী ঈদ বকৰি ঈদ যাক কোৱা হয়, আমি প্ৰিন্স মিডিয়া ল'ৰাচাম যোগেদি আপোনালোকক জনাইছোঁ বন্ধুসকল, মই নিজেও এই বকৰি ঈদ অসম চৰকাৰে দিয়া এছঅ'পি অক্ষৰে পালন কৰি এইবাৰৰ কুৰবানী ঈদ উদযাপন কৰিম তাৰ আশা কৰিছোঁ আৰু সেইটোৱে আমি কৰিছোঁ। সেই এছঅ'পি সম্পূৰ্ণৰূপে মানিছোঁ। সেই পবিত্ৰ ঈদৰ দিনত মই কোনো ৰাজনৈতিক নেতাক সমালোচনা কৰাৰ মোৰ আশা নাই, যাৰ পৰিপ্ৰেক্ষিতত মই প্ৰত্যেকজন ৰাজনৈতিক নেতাক সুস্বাস্থ্য কামনা কৰিছোঁ। UDF, কংগ্ৰেছ, BJP, আম আদমি পাৰ্টি, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, BPF, UPPL, অসমৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ যিমানকেইটা ৰাজনৈতিক দল আছে আটাইকেইটা ৰাজনৈতিক দলৰ নেতাসকলক মই আজিৰ এই পবিত্ৰ ঈদৰ দিনত সমূহীয়া নামাজ আদায় কৰি আহি মোৰ নিজ ঘৰতে মই বহি প্ৰত্যেকটো ৰাজনৈতিক দলৰ প্ৰত্যেকজন ৰাজনৈতিক নেতাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু প্ৰত্যেকে যাতে দেশমাতৃৰ উন্নয়নৰ স্বাৰ্থত ইতিবাচক অৰ্থাৎ পজিটিভ উন্নয়নৰ চিন্তাধাৰাৰে আমাৰ ৰাজ্যখনক বা দেশখনক আগুৱাই লৈ যোৱাৰ চেষ্টা কৰে তাৰেহে কামনা কৰিছোঁ আজিৰ এই পবিত্ৰ ঈদ উল আজহাৰ পবিত্ৰ সময়খনত। আৰু শেহতীয়াভাৱে মই পুনৰ কৈছোঁ বন্ধুসকলক, অসম চৰকাৰে দিয়া এছঅ'পি আজিৰ ঈদৰ পবিত্ৰখনত আপোনালোকে অক্ষৰে মানক আৰু অসম চৰকাৰৰ এছঅ'পি মতে প্ৰত্যেকটো পৰিয়ালে বকৰি ঈদ পালন কৰক তাৰেহে আমি আহ্বান কৰিছোঁ যুৱ সমাজে। সেই উদ্দেশ্যে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে আমাৰ জলেশ্বৰ সমষ্টিৰ বিশেষকৈ বিধায়ক মহাশয় আফতাবুদ্দিন মোল্লা মহাশয়ক, তেওঁ অসমৰ ক'ত আছে মই জনামতে তেওঁ বাহিৰত আছে, সমষ্টিত থাকিব পৰা নাই, তেওঁৰ পুতেকৰ স্বাস্থ্যজনিত কাৰণত তেওঁ মেডিকেলত থকা বুলি মই জানিছিলোঁ। তেওঁৰ পৰিয়ালৰ তেওঁৰ ল'ৰাৰ আৰু বিধায়ক মহাশয়ৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেওঁৰ এই পবিত্ৰখনত তেওঁৰ দীৰ্ঘায়ু কামনা কৰি মই মোৰ আজিৰ এই ছ'চিয়েল মিডিয়াৰ আহ্বান শেষ কৰিছোঁ বন্ধুসকল। প্ৰিন্স মিডিয়া ল'ৰাচাম বুলি কথা, ল'ৰাচাম মানেই সজাগ, সচেতন, উন্নয়নশীল আৰু চৰকাৰে দিয়া নীতি নিয়ম অক্ষৰে পালন কৰা এটা পৰম্পৰাৰ মাজত বসতিপূৰ্ণ অঞ্চলৰ পৰিচয়টোৱে হৈছে নামনি অসম, লৱাৰ আসাম
সেই আমাৰ প্ৰিন্স মিডিয়া ল'ৰা সংযোগে কাটৰ আহ্বান থাকিল প্ৰত্যেকজন বন্ধু বান্ধৱীলৈ ধন্যবাদ অসম মাতৃৰ প্ৰত্যেকজন সচেতন যুৱক বন্ধুসকলৰ প্ৰতি আসসালামু আলাইকুম নমস্কাৰ